কৰিছা মা? বাবা, এইখন তোমাৰ দেউতাৰ ডায়েৰী। ইয়াত তোমাৰ দেউতা আৰু তেওঁৰ এজন খুব ভাল বন্ধুৰ কথাখিনি লিখা আছে। ময়ো শুনিম। শুনিবা? ঠিক আছে, শুনি যোৱা। প্ৰথম গাৰ্লফ্ৰেণ্ডজনীৰ লগত ডেটিং এপ মাৰিছিল ন? তোৰ চব মনত আছে ন? হাৰামি। চুইটিৰ কথা কৈছ ন? তোৰো মনত আছে মানে? ঐ টোপাল, পৰহিলৈ তোৰ গাড়ীখন উলিয়াবিচোন। তেলটো ভৰাই দিয়া যদি ৰিক্সটো ল'ম বাৰু তোৰ কাৰণে। নহয় গাৰ্লফ্ৰেণ্ডজনীক লগ কৰিব গৈ লাগে, বৰকৈ মাতি মই যে যাব নাই দেই তোৰ লগত। আৰে তই নগ'লে কেনেকৈ হ'ব? তইতো মোক পতাই দিছিলি ন, মইহে জানো কিমান কামোৰ। মুঠতে চিধা কথা, তেল ভৰাবি ৰিক্স ল'ম। বুঢ়া কামখিনি মই শুনিব নোৱাৰোঁ। আধা কামোৰ তয়ো ল। কালি যে তহঁতি মোক লৈ পেলালি আৰু দেই। কাইলৈ ওলাবি আকৌ দেই। মৰ্ণিং ফোন কৰি টাইমটো কৈ দিবি, মই ওলাই থাকিম। ঠিক আছে। মোক লেটকৈ নল'বি আকৌ দেই, মই আগতে কৈছোঁ। আবে তাই তোক লৈ যাবলৈ কৈছে ন? জেং হ'লে খালি মোলৈ ফোন নকৰিবি দেই, মই আগে কৈ দিছোঁ। কি ক? ঐ বৰশী বাই আছে নে কিবা ল'ৰাটোৱে? ৰচোন অকণমান বাই চাওঁগৈ। হৈছে আৰু খুৰা দিয়াচোন। আকৌ বহিছোঁ। পাইছানে? পাইছিলোঁ ৰ। চাওঁ মোক দেচোন, মই তোৰ পাই চাওঁ। ময়ো পাম দেই। তোৰ কাম নাই, বহি দেচোন। দে ল ইয়াতে বহা, ইয়াৰ পৰা চাই থাকিম। বহা। ঐ বৰশীটো লাগি ধৰিলে দেখোন। ঐ চাওঁ তই গুচোন। ছিঙিয়ে পেলালি যে তহঁতি, কি কৰি থাক? শুনা, মই আছোঁ নহয়। এই শুনা না, শুনাচোন। এই টোপাল যাওঁ ব'ল। যাওঁ আহ। তই তিনিআলি ৰখিবিচোন দেই। কেপি এটা ল'বি। টোপালক ক। আৰে শুনাচোন। শুনাচোন। ঐ সঁচাকৈ তাক বহুত দুখ দিলোঁ।
লাঠিডাল কি হ'ল চাওঁ মই বান্ধি দিছোঁ ৰ'বা মাছ লাগেনে ইয়াত ঐ তোমাৰ ঘৰটো কোনফালে না তোমাৰ ঘৰটো যে কোনফালে ঐ তোমাৰ নামটো কি তোমাৰ নামটো কি আকাশ মেঘ মেঘ অকল নিজান 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 আজিলৈ যাওঁগৈ কাইলৈ ইয়াতে লগ পাম আজিৰ সময়তে যাওঁ নিজান টোপাল মা মই ওলাই যাওঁ তই গাড়ী লৈ যাবি নে বাইক লৈ যাবি খোজকাঢ়ি যাম খোজকাঢ়ি
নিজান ঐ কালি টোপালে হেনো আইফোন XR এটা ল'লে টোপালে আইফোন 50,000 মান হ'ব কি অঁ আৰে বাপেকে 1.5 লাখ টকা দৰমহা পায় মাথা মাৰিবলৈ কি আছে সেইদিনা তাক ঘৰলৈ গৈছিলোঁ মাকে ক'লে নিজান নে কাৰোবাৰ লগত থাকে এটা কথা মন কৰিছ আজি কেইদিনমান দিন হ'ল সিয়ে মোক লগ লোৱা নাই সেইদিনাখনি যে ল'ৰাটো লগ পাইছিলোঁ মনত আছে নাই এই বৰশী বোৱা ল'ৰাটো মোৰ মতে সিয়েই হ'ব নেকি নিজান সেইদিনা মাকে কৈছিলে সি আজিকালি বৰশী বাই পথাৰলৈ যায় গৰু চৰাবলৈ যায় সেই ল'ৰাটোৰ লগত ৰহ পাত্তাটো লগাই আছোঁ তুমি মানুহটো অলপ চেঞ্জ হৈছা সেইদিনাখন বিপ্লৱক লগ পাইছিলোঁ সি ক'লে তুমি কোনোবা ল'ৰা এটাৰ লগত ঘূৰি ফুৰা চেঞ্জ বুলি নহয় জীৱনটো এতিয়া বেলেগকৈ উপভোগ কৰিবলৈ শিকিছোঁ ব'লা আজি তোমাক নিজানক লগ কৰাম নিজান ঠিক আছে ব'লা Oa Nijan Bola তুমি যোৱা মই ইয়াতে আছোঁ Nijan Pretty এতিয়াতো আহা ये निजान ये बेटी
নিজা তোমাৰ কি হ'ল কোৱাচোন কিয় এনেকুৱা মানে ডিছকাষ্টিং চ' ডিছকাষ্টিং ফ্ৰেণ্ডশ্বিপটো অলপ ষ্টেটাছ মেইনটেইন কৰি ৰাখিব লাগে প্ৰীতি ষ্টপ নিজান আৰু মোৰ সম্পৰ্কটোৱে যদি তোমাক কিবা অশান্তি কৰিছে প্লিজ চৰি নিজান আৰু মোৰ সম্পৰ্কটো যে শেষ হ'ব সেয়া অসম্ভৱ ব'লা তোমাক ঘৰত ড্ৰপ কৰি আহিম অ'কে দেন অল ৰাইট আজি বা তুমি তোমাৰ ৰাস্তাত মই মোৰ ৰাস্তাত নিজান তোমাক লগ পোৱাৰ পৰা পৃথিৱীখন বেছি ধুনীয়া হৈ গ'ল। তোমাক লগ পোৱাৰ পৰা পৃথিৱীখন বেছি ধুনীয়া হৈ পৰিলে ব'লা আজি বেলেগ এফালে ফুৰাবলৈ নিম মুনিন খবৰ কচোন বহুত দিন দেখা নাই তোক আছো ভালে আছো তোৰ খবৰ আছে আছো এই পিচটো ক'ত পালি তই পিছ নহয় মোৰ জীৱনৰ আধা লাইটটো গুচি গ'ল ফেনখনটো চলাই দে ন গৰম উঠিছে আমি খাই পাইছোঁ পপি পেহীৰ লগত কোনফালে আছিলে এই লাইটটো জ্বলি আছে গাড়ীখন যে তাৰ কিনাৰৰ ঘৰ ধৰিলা ইমান দূৰ আহিলো পোৱাহি নাই যে গাড়ীখন বহুত দূৰ দেই সঁচাকৈ গাড়ীখনৰ পপি পেহীহঁতৰ ঘৰ আছিলে গাড়ীখন কিনি গ'ল ইয়াততো গাড়ীখন ৰখা নাই গাড়ীখনতো গৈয়ে আছিলে গাড়ীখনহে গৈ আছিলে মানে হ'ব দে বোৱাৰী বেমাৰহে ভাল হ'ব চিন্তা কৰি হ'লেও বৌতি বেমাৰটোৰ কথা চিন্তা কৰা নাই ল'ৰাটোৰ কথাহে চিন্তা কৰিছোঁ ল'ৰাটো চাকৰ কৰিলোঁ এয়া হয় পিছে
সিনো কি কাম কৰিব কথাই ক'ব নোৱাৰে এৰা চিন্তাটো তাতে হোটেলৰ কাম কেনেকৈ হেৰাল নিজান মোৰ পৃথিৱীৰ পৰা আৰু ক'ত মই নোৱাৰিম তাৰ স্মৃতিহঁতে জীৱন কটাব বিচাৰিবই লাগিব তাক গাবই লাগিব নিজানৰ গান জীৱন জুৰি নিজান আকৌ কোনটো সেইটো এইটো নিজানৰ ঘৰ নহয় জানো হয় তুমি হয় মোৰ নাম টুপাল আজি কিছুদিনৰ আগত নিজানৰ লগত চিনাকি হৈছিলোঁ কিন্তু কিছুদিনৰ পৰা তাক লগ পোৱা নাই অঁ সি কিন্তু এতিয়া ইয়াত নাই টাউনৰ দোকান এখনত থাকে কি কিন্তু কিয় জীৱন যুদ্ধ মই এজন জটিল ৰোগৰ ৰোগী যাৰ বাবে বহুত টকা লাগে তাৰ বাবেই নিজানত থাকিবলৈ দিলোঁ বুজিছোঁ মই এতিয়া গৈ থাকোঁ আকৌ আহিম আপুনি চিন্তা নকৰিব ও পোৱালি চব্জি দে অঁ আৰু অলপ দে আৰু অলপ দে অঁ পানী লৈ আহিবি ল'ৰাটো আজিও ৰখি আছে চোন বাদ দে ঐ শুনা ঐ মাতিছেচোন বাদ দে ৰচোন কিবা কয় তয়ে যা কওক তেওঁৰ নামটো জানিব বিচাৰোঁ দুবৰী থেংকছ
তুমি দুবৰী আৰু আপুনি মই টোপাল তাৰমানে আপোনাৰ অবিহনে মোৰ কোনো অস্তিত্বই নাই নহয় তোমাৰ বাবেহে মই জিলিকো নহ'লেতো বৰষুণো হৰে জিলিকে জানো হয়তো হ'ব পাৰে মোৰতো সকলো সপোন সপোন যেন লাগিছে তুমি যে মোৰ সৈতে কথা পাতি আছা নাজানো কিয় মোৰো মন গ'ল আপোনাৰ সৈতে চিনাকি হ'বলৈ বহুদিনৰ পৰাইতো মই আপোনাৰ দক্ষত আছিলোঁ কিছুমান চিনাকি জীৱন জুৰি ৰয় বুকুত ওলমি থাকে বহুতো স্মৃতি যাক মচিব পৰা নাযায় ক্ষমতাও নাথাকে সেয়ে হাৰি যোৱা হয় আপোনজনৰ লগত ময়ো হাৰি গ'লোঁ আৰু আগবাঢ়ি গ'লোঁ টোপালৰ সৈতে এটি জীৱন জোৰা দীঘলীয়া বাটেৰে চিনাকি হোৱাৰ পৰা তুমি মোৰ সৈতে কষ্ট পোৱা নাইতো নাই পোৱা কিন্তু জীৱনটো যে সহজ নহয় সেয়া তুমিও জানা ময়ো জানো বুজিছো এতিয়া যাওঁ ব'লা মোৰ টিউশ্যনৰো টাইম হ'ল ঠিক আছে ব'লা কিন্তু কিবা এটা খাই যাম অ'কে বাবা ঠিক আছে ঐ পোৱালি টেবুল চাফা কৰ এতিয়া তোমাৰ ষ্টুডেণ্ট কিমানমান আছে 15 মান হ'ব আৰু সেইখিনি টকাৰে ভালকৈ চলি যাব পাৰা কথাবোৰ কেৱল পইচাৰ নহয় মানুহক স্থায়িত্ব লাগে কিন্তু স্থায়িত্ব নথকাকৈ কিছুমান মানুহ খুব সুখী হ'ব পাৰে তেনেকুৱা মানুহ আজিৰ পৃথিৱীত লগ পালেহে বিশ্বাস কৰিম সোনকালে লগ কৰাম তোমাক নামটোকে কোৱাচোন নিজান এইটো কি কৰি থৈছ হা এইবোৰ কাম কৰিছ একো নকলে নহ'ব আৰু তোক দিব লাগিব মানে তোক দিব লাগিব ৰ হা তোৰ বেছি হ'ল তোৰ মোৰ ওপৰত দিছ হা কি কৰি দিছ তই হা ভালকে কাম কৰিব পৰা নাই নিজান তুমি কি মানুহ কোৱাচোন আৰু এওঁ কোন তোমাক লগ কৰি সকলোবোৰ কৈ আছো এতিয়া কোৱা তুমি কালি হোটেলত লগ পোৱা ল'ৰাজন কোন আছিল আৰু তেওঁক কলৈ লৈ গ'লা নিজান তুমি যে কৈ আছিলা তেওঁক লগ পোৱাৰ পৰা জীৱনৰ ৰংবোৰ যে বহুত অনুভৱ কৰিবলৈ শিকিলোঁ তেওঁ ক'ত থাকে তেওঁৰ কাৰণে গোটেই পৃথিৱীখনেই তেওঁৰ ঘৰ চিনাকি নকৰোৱা নিশ্চয় ধৈৰ্য ধৰা তাৰ বাবেইতো আজি ইয়ালৈ আহিছো ব'লা উঠা
নিজান 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 অ' দুবৰি দুবৰি নিজান 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 শ্যাম চাম চাম বোকাবোৰ অঁতৰাই আহা ভালকে নুশুনেও নহয় ভালকে মই ক'ত উৰিবা অ' উঠা উঠা
দেৰি কিয় হ'ল? জানাইচোন আমাৰ ঘৰখনৰ কথা। তোমাৰ বাবে ছাৰপ্ৰাইজ এটা আছে। অ'কে দিয়া। চকু মুদা। অ'কে বাবা। নিজান। দুবৰি এতিয়া মেলা। অ' গ্ৰেট। তোমাৰ কথা ৰাখিম। নিজান এতিয়া সম্পূৰ্ণ হ'ল। নিজান। এনেকৈ নিজানৰ পৃথিৱীত টোপাল আৰু টোপালৰ পৃথিৱীত মই হেৰাই গ'লো। নিজানেও সংসাৰ কৰিলে, যদিও বুজা নাছিল পৃথিৱীৰ মায়া। কিন্তু হঠাৎ ধুমুহা এজাক আহিল। নিজান আৰু টোপালৰ মাজত পাহাৰ এটা যেন থিয় হ'ল। সকলোবোৰ পিছৰ ডায়েৰীত সাঁচি ৰখা আছিল। ডায়েৰীখনো মোৰ পৰা হেৰাই গ'ল। শেষত টোপাল অকলশৰীয়া হৈ পৃথিৱীৰ নিজানত হেৰাই গ'ল, মোক অকলে এৰি। এতিয়া ময়ো নাজানো নিজান ক'ত। তাৰপিছত কি হ'ল? শুনাম আকৌ, যদি পিছৰ ডায়েৰীখন বিচাৰি পাওঁ। তোমাৰ নামটো কি? মোৰ নামটো টোপাল। তোমাৰ নামটো কি? নিজান। মোৰ দেউতাৰ নামো নিজান। মোৰ দেউতাৰ নামত টোপাল। এতিয়াৰ পৰা আমি বন্ধু। ব'লা আমি খেলোগে।